নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কিশোৰ দাসৰ খবৰটো আমি সকলোৱে পাইছোঁ। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসালয় হৈ আছে আৰু সেই ৰোগবিধ শৰীৰৰ কোন অংশত হৈছে এতিয়ালৈ অফিচিয়েলি গম পোৱা নাই। কিন্তু মই আজি লৈ আহিছোঁ আমাৰ ছাবস্ক্ৰাইবাৰবিলাকৰ এই ভিডিঅ'টো ইনফৰমেশ্যন কৰিবলৈ। আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিবলৈ খুজিছোঁ, কোনো ইউটিউবাৰ বা কোনো বান্ধৱী মোৰ যদি এই ভিডিঅ'টো বনাব খোজে তেতিয়াহ'লে আপোনালোকক চিয়'ৰ হৈ ল'ব। অতি বিশ্বাসযোগ্যৰ পৰা খবৰ অনুসৰি আমাৰ বিশেষ অভিনেতাৰ এই ৰোগবিধ তলৰ শৰীৰৰ অংশত হোৱা বুলি সন্দেহ কৰিছে, অৰ্থাৎ ভৰিৰ ছাইড হোৱা বুলি সন্দেহ কৰিছে, যাক ফুট মেলেৰিয়া বুলি কোৱা হয়। আৰু বিশেষজ্ঞ চিকিৎসকলৰ মতে উচিত সময়ত উচিত চিকিৎসা কৰাৰ বাবে বেছি চিন্তা কৰা নাথাকিব বুলি কৈছে। সঁচাকৈ এই ৰোগবিধে তলৰ শৰীৰত দেখা দিছে নেকি? সঁচাকৈ প্ৰকাশ কৰিব 2-1 দিনৰ ভিতৰত। আৰু আমি আপোনালোকলৈ গুৰুত্বপূৰ্ণ আপডেট লৈ থাকিম। যদি আপোনালোকে চাই থাকিব বিচাৰে এই চেনেলটো, যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।